এটা স্কুলীয়া প্ৰেম অভি আৰু মই প্ৰথমতে বেষ্ট ফ্ৰেণ্ড আছিলোঁ কিন্তু গম নাপাওঁ কেনেকৈ এই বেষ্ট ফ্ৰেণ্ডৰ পৰা এই ফ্ৰেণ্ডশ্বিপটোৰ পৰা আমাৰ প্ৰেম হ'বগৈ প্ৰেমৰ ৰূপ ল'বগৈ কেতিয়াও ভবা নাছিলোঁ I count on every word you said in the back of my mind I repeat them one by one I need it when I'm falling apart 11 বছৰীয়া এটা প্ৰেমৰ সম্পৰ্ক ফাইনেলি সফল হ'ল খুব ভাল লাগিছে এই 11 বছৰ কেনেকৈ পাৰ হ'ল সঁচাকৈ ক'ব নোৱাৰিলোঁ ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা যাতে নতুন জীৱনৰ আৰম্ভণিটো আমাৰ ভালে ভালে যাওক আৰু মৰমবোৰ সদায় এনেদৰে যাতে সজীৱ হৈ থাকক খুব স্মৃতি আছে আমাৰ এই স্মৃতিবোৰ সদায় সজীৱ কৰি ৰাখিম এনেদৰে সুখবোৰ ললো আদৰি স্মৃতিবোৰ মোহাৰি প্ৰতি পলে থাকিম সাৱতি সময় নৰয় আজি পৃথিৱী মোৰে তুমি খোজে খোজে ৰচায়া কেনেকৈ বুজাও মই কেনেকৈ বুজাও বুকুৰে মৰমবোৰ কেনেকৈ বুজাও কেনেকৈ বুজাও মই কেনেকৈ বুজাও বুকুৰে মৰমবোৰ কেনেকৈ বুজাও অভিজিত খুব কেয়াৰিং হয় খুব মৰমীয়াল হয় আৰু তাৰ মোৰ এটা বিশেষ কথা খুব ভাল লাগে সি বহুত বেছি হেল্পফুল হয় তাৰ সেইটো এটা প্লাছ পইণ্ট আছিল তাৰ আৰু সেইকাৰণে মই তাক বহুত বেছি মানে ভাল পাব লৈছিলোঁ আৰু লাহে লাহে আমাৰ তেনেকৈ ফ্ৰেণ্ডশ্বিপৰ পৰাই কথা বতৰাৰ মাজেৰে ভাল পোৱাটো ষ্টাৰ্ট হ'ল আশা বুৰাৰি আকাশলেহি ভাগৰি পৰা নাই